সাবস্ক্ৰাইব কৰক আমাৰ দেশী স্বাগ চেনেলটো আৰু লগতে ওচৰত থকা ঘণ্টা বটনটো দাবাই দিয়ক যাতে আমি আপলোড কৰা ভিডিঅ'সমূহ আপুনি প্ৰথমে দেখিবলৈ পায়। একো নাই ভাই ডক্টৰ পেটছাৰ আহিব অলপমান ধৈৰ্য ধৰ এপইণ্টমেণ্ট লৈছোঁ দে তোকে বা প্ৰথমতে দেখাম একো নাই ভাই অলপমান ধৈৰ্য ধৰছোঁ জিংগা এইফালে আহ স্যার গুড মর্নিং মৰ্নিং স্যার আজি দেরি করে রাখছুন তোৰ ক'ব লাগে কি এই কি চাই আছা ফেনাচ তুই নাযায় কিয়া স্যার এটা পেশেন্ট আছে পড়ি আছে যাবই নাকি উপৰত স্যার কিহৰ পেচেণ্ট স্যার পেটৰ বিষত পড়ি আছে স্যার যাবই নাকি উপৰত আৰু বেছি টাইম নাই হয় যা সোনকালকে মাতি দি এই পেটছাৰ আহিলে এই সিধাই যাব ভালকে বহ তো ক'ৰ মৰা খোল হৈছে ঐ ছাৰ মৰাখন নহয় ছাৰ এইটো আধা মৰা আছে এই আধা মৰাটো কাতে ঘুমে দি খা ভাত চাত কৰ এই গুছে ক'ত কেনেকৈ ল'ব লাগে ইমান ভালকৈও নাজানো নহয় চাওঁ ৰচোন চেষ্টা কৰি চাবই লাগিব নামতে ডাক্তৰ হৈছোঁ কামত নাই জংঘল সোপাও কেনেকৈ নাসোপাও বৰ দিগদাৰ দিছে কি হ'ব মানে ডক্তৰ হোৱাটো বৰ মুস্কিল তথাপি নাই চেষ্টা কৰিয়ে থাকিম ৰোগী মৰি যাক লাগে হয় হৈছিনে একে দেখাত হ'ব দে চাওঁ পেটৰ বিষ কিমান 2 কুইণ্টেল মান পেটৰ বিষ হৈছিলে ৰ চাবা দি চব ঠিক হৈ যাব যিটো মালটো এইখিনিতে আছে বেটা মোটামুটি 250 মানেই হ'ব 250 গ্ৰামৰ কম নহয় বেছি নাই নেকি 250 গ্ৰাম মানে হ'ব বেছিয়ে হৈ যেন লাগে মোৰ বৰ গৰম লাইনটো নাই পেচেণ্টটোৰ কি নাম ছাৰ সাৰ কইলা দাস দাস আৰু ক'ত ঘৰ ছাৰ আঠি ভাঙা চক ছাৰ বৰ ছাৰে বঢ়িয়াও কৰি দিব তোমালোকক মই ধুনীয়া দিম মই তোমালোকক টেনশ্যন ল'ব নালাগে বেছি দামো নহয় কমতে মই সহায় কৰি দিম দিব ৰ ছাৰে দিব দি আছোঁ ধৈৰ্য ধৰ পেটৰ বিষ ৰাতাৰাতি ভাল হৈ যাব দুটা পাথৰ হৈছে হ'ব দুটা নহয় 18টা পাত ধৰিলেও নহয় যাব এইটো ল'বা এইটো পেটৰ বিষৰ কাৰণে খুব ভাল বহুত ডক্তৰে দিব পৰা নাই এইটো মই বহুত মানে মাথা মাৰি মই বনাইছোঁ এইটো নিজে দেখ আৰু কিবা এটা কৰি ভালকৈ এইটো ধুনীয়া একদম বঢ়িয়াকৈ দিম মই এইটো বনাই কিনে পেটৰ বিষ একে দিনে ৰাতি একদম দৌৰ মাৰিম একদম ঠিক হৈ যাব একদম মই কৈছোঁ না একদম ঠিক হৈ যাব মই বঢ়িয়াকৈ বনাই দিছোঁ এইটো মই দি আছোঁ ভাল ঔষধ ন ছাৰ একদম ধুনীয়া ঔষধ ধৰিব না ছাৰ এমাৰতো বেমাৰটো একদম ৰাতাৰাতি দৌৰিব মই নিয়মটো দি আছোঁ কেনেকৈ খাব লাগে খোজ নাকাঢ়েতো একো নাই খাবাই দিছোঁ হয় না তোমালোকক এইটো ৰাতিপুৱা চাহ খাই উঠি দুপৰীয়া ভাত খাই উঠি আৰু ৰাতি ভাত খাই উঠি আৰু পাৰিলে ৰাতি বিচনাত মুখত টুটুলা কৰি লৈ গৈছোঁ ছাৰ দিয়া হৈছেতো যাব পাৰিম চাহ ধুচেল মাছটো খাই যোৱা নহ'লে किसे कहते हैं हिप हॉप 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 इसे कहते हैं हिप हॉप किसे कहते हैं हिप हॉप इसे कहते हैं हिप हॉप किसे कहते हैं हिप हॉप किसे कहते हैं हिप हॉप किसे कहते हैं हिप
লাগা তোলে কেনতে হয় মুরগি এ কোন ঘরে হে বইলো আছে লাগা না তা দেখলে নাই পরে এই ও তা কি বেমার হে ও কি বেমার হইছিল কেনে মালাই দেখনে মুক্তাতে শুনে শুনা না কি কি স্যার মই রইছি হয় নাকি কোর আছিল ইমান দেৰি ঘৰ কি স্যার শুনো না তাকি একো শুনা শুনা নাপায় পালো কি হল খলক আখলে মেন হয় নাকি ইমান বাৰ তিনিবাৰ মান চাৰিবাৰ মানে কলো একো শুনাই বা নাই কাণখন ইমান কলা নেই ইটা ও স্যার ই বেঙাটো বেঙায়ে লগতে কলাও একো শুনে নাপায় হয় নাকি এই দে দে তন প্ৰব্লেমটো কিটা ই মাজতে এই দাও চল দেই চুপ 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 এই চুপ কুবেদি পয়সা কাছে ভালো বইছা আগা আগা খাবো এই এটা হিনে আপো কিছু আমরা ও স্যার ইন না হলো না চুপ চুপ তো ঘর থেকে ছিল না চুপ বেমারি দেখলি আমি গম পাও না এমবিবিএস হয় এ ফাটা চাবা লাগব হ্যাঁ দাঁড়া খুঁজছো কেটে বুঝে দিই কাগজ চলো ভাস গাছে দিছি না নাই হে দিছি র মই ও স্যার কাকি দি গাছি গাখীৰ দি কাগজ তলৰ বাছ উঠি যাম আবো আবো চুপ চুপ খালছি যাম কৈ দিছো ভালকে থাকা দিছো ইমান জিনিস কৰি স্যার কি করা এর মই ঠিক কৰিব লাগিব এ চুপ চুপ ভালকে থাক দে যদি বেমাৰ ভাল পাইছে আছে ভালকে থাক বেছি লতম পতম শুনে না কুমুঠে দিম কবি কিনে ৰাসা এ ৰা চুপ ৰাসা ৰাসা কোৱা দিছো সব ঠিক হ'ব ৰ আইও ওই ভালকে থাকা কাজ একদম নলি একদম সেটি দিম চা অত কথা না যদি গিলা দেখ হে ও তো ঘর কি কথা হয়েছিল হালকা হালকা সাবারি হালকা থাক ডক্টর সাবারি হালকা থাক ও এলা সারা বস্তু হয় এটা কোন করবি মোৰ আগত পাই আহি কিনে এক মই ধৰিম দেই ভাল কৰবা মোৰ একদম প্ৰেছাৰ উঠি গৈছে ইংলিছতে প্ৰেছাৰৰ টেবলেটো নাই দুদিকে দিব পৰা নাই ও স্যার করো কে স্যার নাই বিশ্ব স্যার নাই নাই না হয় স্যার এক নৰিম এই নৰুৱে তাক লৈ যা মোৰ নৰু গিলাখান লৈ যা মার খাবে খাই ও স্যার হে যাওৱে বোলে মোৰ নৰু আৰু মোৰ মাথাটো ঘূৰি আছে কর বড়